হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বন্ধুসকল এটা বহুত দুখৰ দিন বুলিয়ে ক'ব পাৰি। আজিৰ দিনটোৱে বন্ধুসকল মোৰ আব্বা মানে মোৰ দেউতা বুজি পাইছে চাগে নিশ্চয়, মোৰ আব্বাৰ আজি অন্তিম দিন এই বিদ্যালয়ত। আৰু আপোনালোকক জনাই থওঁ, মোৰ আব্বাই 24 বছৰ ধৰি বন্ধুসকল 24 বছৰ ধৰি এটকা পইচা নোহোৱাকৈ ভেঞ্চাৰ স্কুলত খাটিলে, ভেঞ্চাৰ স্কুলত পঢ়ালে। আৰু অকল মোৰ আব্বাই নহয়, এনেকুৱা ঢেৰ শিক্ষক আছে, বহুত শিক্ষক আছে, প্ৰায় 29,000 মান শিক্ষক আছে যিসকলে ভেঞ্চাৰ স্কুলত খাটি পেলাই ৰিটায়াৰ হৈছে বন্ধুসকল, অন্তিম দিন পাৰ কৰিছে, এটকাও নোপোৱাকৈ ছাত্ৰ ছাত্ৰীক পঢ়াই আগবঢ়ুৱাই নিছে বন্ধুসকল। আৰু স্কুলৰ যিটো অৱস্থা আপোনালোকে দেখিছে, সেইখন স্কুলৰ যিটো অৱস্থা, এনেকুৱা অকল এখন স্কুলে নহয়, প্ৰায় যিমান ভেঞ্চাৰ স্কুল আছে অসমত সকলো ভেঞ্চাৰ স্কুলৰে অৱস্থা চাওক। এটা টয়লেট নাই ভালকৈ, টয়লেট কৰিবলৈ খানা বনোৱা যিটো খিচিৰি ঘৰ বুলি কয়, সেই ঘৰটো যিটো বনালে মানে তাতো বৰষুণ পৰিছে বন্ধুসকল, তাতো বৰষুণ পৰে মানে বনাব নোৱাৰে। আৰু বেৰ দেখিছে আপোনালোকে বতাহত হাউলি যায়, ছাত্ৰ ছাত্ৰীসকলে আকৌ আনি পেলাই বান্ধে, সেয়া দেখিছে আপোনালোকে। এইটো চিটুৱেশ্যন এখন স্কুলৰ, যিখন ME স্কুল হয়, ইয়াত প্ৰায় 100ৰো ওচৰত ছাত্ৰ ছাত্ৰী আছে বন্ধুসকল, আপোনালোকে দেখিছে এইখন স্কুলৰ গতি চাওক। আৰু বতাহ মাৰিলে ইয়াত থাকিব নোৱাৰে বন্ধুসকল। আৰু এইটো হ'ল অফিচ, দেখিছে আপোনালোকে এটা অফিচ, চিন্তা এখন ME স্কুলৰ অফিচ হয় বন্ধুসকল চাওক, আপাৰ প্ৰাইমেৰী এটা অফিচ, যিটো অফিচত একোৱেই নাই, দেখিছে আপোনালোকে সম্পূৰ্ণ খালী, বহিবলৈ ইয়াত এখন বেঞ্চ নাই, এখন চকী নাই। যিটো গতি স্কুলৰ এক্সামৰ কাৰণে পেপাৰ চেক কৰিবলৈও দেখিছে আপোনালোকে এখন মানে ভাল টেবুল নাই যে চেক কৰিব পাৰে পেপাৰ বা বহি চেক কৰিব পাৰে। এইটো এটা আলমাৰি আছে দেখিছে আপোনালোকে, তাকো এইটো আলমাৰি বহুত দিনৰ। আৰু এনেকুৱা এখন বেঞ্চ আছে দেখিছে আপোনালোকে, অকল এইখন টেবুল। আৰু ইয়াত এই তিনিটা বস্তুৰ বাহিৰে একোৱেই নাই, খালী দেখিছে আপোনালোকে। বতাহ মাৰিলে ইয়াৰো বেৰ হাউলি পৰে, আৰু ইয়াতো পানী পৰে ভিতৰত বৰষুণ দিলে। কিন্তু চৰকাৰৰ এইফালে বন্ধুসকল এবাৰো মন নাই, এবাৰো চৰকাৰে নেচায় বন্ধুসকল। ইমান প্ৰতিবাদ কৰা স্বত্তেও চৰকাৰৰ এনেকুৱা ধৰণৰ বিদ্যালয়লৈ অকণমানো মনেই নকৰে, কিন্তু আঁচনিৰ ওপৰত আঁচনি উলিয়াই থাকিব বহি বহি বন্ধুসকল। কিন্তু চাওক এনেকুৱা এখন শিক্ষাৰ অধিকাৰ আইন বুলি কোৱা হৈছিলে, দেখিছে আপোনালোকে মোৰ পাছফালে আছে এখন শিক্ষাৰ অধিকাৰ আইন, এইটো সম্পূৰ্ণ উল্টিয়া হৈ গ'ল বন্ধুসকল। এনেকুৱা এখন স্কুলে নহয় বন্ধুসকল, প্ৰায় অসমত বহুত স্কুল আছে এনেকুৱা, এইখন স্কুলৰ নিচিনা গতি বন্ধুসকল প্ৰায় স্কুলত। আৰু 24-25 বছৰ বন্ধুসকল বিনা পইচাত পঢ়ুৱাই, বিনা দৰমহাত পঢ়ুৱাই, জানেই আপোনালোকে আজিৰ যুগত পইচাৰ কিমান প্ৰয়োজন আৰু বস্তুৰ কিমান দাম আপোনালোকে ভালকৈ জানে। কিন্তু এনেকুৱা যুগত চাওক, এটকাও নোলোৱাকৈ মাষ্টৰে ডেইলি পঢ়ায়, টিচাৰে ডেইলি ছাত্ৰ ছাত্ৰীক পঢ়াই উন্নতিৰ পথলৈ আগবঢ়াইছে। তেনেকুৱা মাষ্টৰৰ ওপৰত, শিক্ষকৰ ওপৰত কোনো চৰকাৰৰ চকু নাই বন্ধুসকল। আৰু কিমান প্ৰতিবাদ কৰিব, প্ৰতিবাদ কৰি পেলাই ভাগৰি গৈছে। আৰু চাওক হ'ব লাগিছিল কি বন্ধুসকল, হৈ আছে কি অসমত চাওক। এনেকুৱা এখনেই নহয়, মই আপোনালোকক বাৰ বাৰ কৈছোঁ, আৰু বহুত এনেকুৱা আছে, আৰু বহুত এনেকুৱা টিচাৰ আছে যিসকলে এটকাও পইচা নোলোৱাকৈ বন্ধুসকল স্কুল চলাই, কিন্তু আজিলৈকে চৰকাৰী নহ'লে বন্ধুসকল, ভেঞ্চাৰ স্কুল হৈয়ে থাকি গ'ল। আজি 30-40 কিছুমান স্কুলটো 40 বছৰমান হৈ গ'ল বন্ধুসকল, কিছুমান টিচাৰ 40 বছৰ কৰিলে বন্ধুসকল, তেনেকৈ ৰিটায়াৰ হৈছে ভেঞ্চাৰ হয়। আৰু আবাৰ লগতে বন্ধুসকল বহুত মাষ্টৰক প্ৰতাৰণা কৰিলে চৰকাৰে চাওক। 2021 চনৰ 5 ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট দিয়া হৈছিলে, আৰু এপইণ্টমেণ্টত টিউটৰ বনালে বন্ধুসকল। টিউটৰ কোনো যিটো ৱৰ্ডেই নাই বন্ধুসকল, সেইটো টিউটৰ বনালে। অন্য শিক্ষকৰ নিচিনা ৰুল ৰেগুলেশ্যন পূৰা মানিব লাগে বন্ধুসকল, ৰুল ৰেগুলেশ্যন পূৰা মানে পূৰা ক্লাছ হয় ইয়াত বন্ধুসকল। চৰকাৰী স্কুলত যেনেকৈ হয় এইখন স্কুলতো তেনেকৈ হয়, কিন্তু কি হ'ল এপইণ্টমেণ্টত টিউটৰ বনাই দিলে চাওক। য'ত টিচাৰ হ'ব লাগিছিলে তাত টিউটৰ বনালে। এনেকুৱা এখন আইন আনিলে বন্ধুসকল 2017 চনৰ, যিখন আইনত মানে বন্ধুসকল শিক্ষক হ'ব লাগিছিলে, কিন্তু সেইখন আইনৰ দ্বাৰা টিউটৰ বনালে। অকল ME স্কুল বুলিয়ে নহয় বন্ধুসকল, LP স্কুলৰ পৰা ধৰি কলেজলৈকে এই আইনখন বনাই পেলাই 2017 যিখন আইন বনালে, এই আইনখন বনাই পেলাই শিক্ষকসকলক চৰকাৰী কৰিলে, প্ৰাদেশিকৰণ কৰিলে। কিন্তু কি হ'ব বন্ধুসকল, টিউটৰ বনালে, য'ত হাফ দৰমহা 50% দৰমহা বন্ধুসকল দি পেলাই শিক্ষকক খটুৱাই আছে। এজন শিক্ষকৰ দৰমহা আপোনালোকে নিজেই এটা অনুমান কৰক, আপাৰ প্ৰাইমেৰী বা ME স্কুলৰ এজন শিক্ষকৰ দৰমহা কিমান হ'ব লাগে, মিনিমাম 26,000 হ'ব লাগে, বা 22,000-30,000 ভিতৰত হ'ব লাগে। কিন্তু আমাৰ যিসকল শিক্ষক ধৰক, আমাৰ আবাৰ লগতে বাকী শিক্ষকসকলকো 10,000 টকা দিয়ে, মাত্ৰ 10,000 টকাৰ এপইণ্টমেণ্ট দিলে, য'ত 10,000 টকা চেলাৰী লিখা আছে বন্ধুসকল। 10,000 টকা কৰিলে মানে এধা কৰিলে, 3 ভাগৰ এভাগ কৰি দৰমহা দি এতিয়া বৰ্তমানৰ শিক্ষকসকলক যিসকল টিউটৰ কৰিলে সেইসকলক খটুৱাই আছে বন্ধুসকল। মানে 3 ভাগৰ এভাগ দৰমহা দি পেলাই খটুৱাই আছে। বাকী গোটেই ডিচিপ্লিনখিনি যিমান আছে স্কুলৰ, সময়মতে পাবগৈ লাগিব, বা এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, চবটো বাকী স্কুলৰ মতে কৰাই আছে, কিন্তু দৰমহাটো সকলো শিক্ষকৰ লগত সমানে দিয়া
দিয়া নাই টিউটৰৰ কাৰণে বেলেগ 3 ভাগৰ এভাগ দিছে আৰু বাকীসকলকতো ফুল পে'মেণ্ট কৰি আছে বন্ধুসকল আৰু বন্ধুসকল মনত বহুত দুখ লাগে যেতিয়া মনত পৰে পঢ়া কথা বেলেগৰ মোৰ নিচিনা ধৰক বহুত এনেকুৱা ল'ৰা বা ছোৱালী যিসকলৰ বাপেক বা দেউতাকেও এনেকুৱা ভেঞ্চাৰ স্কুলত কৰিছে য'ত এটকাও নাপায় বন্ধুসকল কেনেকৈ পঢ়িম আমাৰ পঢ়িবলৈ দিগদাৰ হৈ যায় বন্ধুসকল য'ত পইচা নাপায় চলিবলৈ অসুবিধা আমি সেইকাৰণে বন্ধুসকল গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিব নোৱাৰিলোঁ বিশেষকৈ মই নোৱাৰিলোঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবলৈ এইটো কাৰণতে কাৰণ কেলৈ মোৰ দেউতা বা মোৰ আব্বা এজন ভেঞ্চাৰ শিক্ষক হয় ভেঞ্চাৰ শিক্ষকক জানে আপোনালোকে পইচা যেতিয়া নিদিয়ে আমি কেনেকৈ কলেজলৈ যাম অহা যোৱা কৰিম আমাৰ দেউতাহঁতৰ লগতে আমাৰো মানে ভৱিষ্যতনো অন্ধকাৰত গ'ল বন্ধুসকল যিহেতু দেউতাসকলক চৰকাৰে নাচালে আৰু কিনো কম বন্ধুসকল বাকীখিনি আপোনালোকে জানেই বাকীখিনি শুনিয়ে আছে সদায় আৰু আপোনালোকৰ মতামত কি কমেণ্ট কৰি এটা জনাব যাতে আমিও মানে শান্তি পাওঁ শুনি আপোনালোকৰ কমেণ্ট এটা কৰিব নিশ্চয় আপোনালোকৰ মতামত কি আজি বন্ধুসকল আজিৰ দিনটো হৈছে এইটো দুখৰ দিন বন্ধুসকল আৰু এটা চৰকাৰলৈ অসম চৰকাৰে ৰিকুৱেষ্ট যাতে যিখিনি প্ৰাপ্য আছে টিউটৰসকলৰ পাবলগীয়া আছে সেইখিনি যাতে অতি সোনকালে দি দিয়ে আৰু নচুৱাই যাতে নাথাকে বহুত নচুৱালে সেইটো এটা ৰিকুৱেষ্ট চৰকাৰলৈ আৰু বন্ধুসকল বাকী আমি আগবাঢ়োঁ আজি কেনেকৈ বিদায় সম্বৰ্ধনাৰ আয়োজন কৰিছে ছাত্ৰ ছাত্ৰীসকলে আমি তাকে চাওঁ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বিদায় সম্বৰ্ধনাৰ আয়োজন কৰিছে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰু মহনধা বাগান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এল পি স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী মাছুদৰ ভূমিক দেৱক মই সভাপতি আসন গ্ৰহণ কৰিবৰ কাৰণে মন্ত্ৰী কৰিছোঁ নতুন সামগ্ৰী বাগিচা এল পি স্কুল দুৰাই মহম্মদ নাছিৰ হুছেইন দেৱলৈ শ্ৰদ্ধা সম্বৰ্ধনা শ্ৰদ্ধা মাগিছোঁ নাহি জ্ঞানেন অদৃশ্যং পবিত্ৰম ইহ বিদ্যাতে গীতাৰ এই মহৎ বাণীকে সৰুগত কৰি মানৱ সেৱাই মানুহৰ প্ৰকৃত ধৰ্ম
এই মহামন্ত্ৰৰে দীক্ষিত হৈ শিক্ষাদানী শিক্ষকৰ শ্ৰেষ্ঠতম কৰ্ম এই মহান আদৰ্শ আগত ৰাখি সুদীৰ্ঘকাল এগৰাকী আদৰ্শ শিক্ষক হিচাপে একাগ্ৰতা, সময়নিষ্ঠা, সহনীয়তা আৰু আন্তৰিকতাৰে ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশত অৰিহণা যোগাই ভৱিষ্যত প্ৰজন্মক যি সঠিক পথ দেখুৱালে তাক আমি এই ক্ষণত শ্ৰদ্ধাৰে ভাবিছোঁ। সেই মহান শিক্ষকতা জীৱন বহু কঠিন সন্ধিক্ষণত এলাৰমে অতিক্ৰমী ব্যস্ততাপূৰ্ণ শিক্ষকতা জীৱনত টিকি পেলালে যদিও আপুনি গুৰু আজীৱন গুৰু। এই পবিত্ৰ দিনত নতুন চামগুৰি বাগিচা LP স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু চামগুৰি বাগিচা শুভাকাংক্ষী ৰাইজে আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ অনাগত দিনবোৰ শুভময় আৰু শান্তিময় হওক, সুস্বাস্থ্যৰ গৰাকী হওক, তাকে আমি অন্তৰৰ পৰা কামনা কৰি এই সম্বৰ্ধনা শৰাই আপোনালৈ আগবঢ়ালোঁ। এই শ্ৰদ্ধাৰে বাসুদেৱ ভূমিৰ সভাপতি শ্ৰী ৰমেশ গগৈ, সদস্য সচিব, নতুন চামগুৰি বাগিচা। এনেকৈ ধৰি থাকক, হৈ থাকিব, এনেকৈ ধৰি থাকক ফটো।
আমাৰ বৰা ছাৰক যাওঁতেও পাওঁ আহোঁতেও পাওঁ আৰু আমাৰ বিদায়ী হুচেন ছাৰক যাওঁতেও পাওঁ আহোঁতেও পাওঁ আৰু আমাৰ বুলু বাইদেউ আজি মাজতে কেইদিনমানহে পোৱা নাছিল আগতে কিন্তু পাইছিলোঁ আৰু দেৱী বাইদেউকো মাজে মাজে পাইছিলোঁ পিছলৈ বাৰু নোপোৱা হ'লোঁ আৰু সেইকাৰণে এটা মধুৰ সম্পৰ্ক আৰু যেতিয়া এইখন বিদ্যালয়ত আছিলোঁ তেতিয়া মই বহুতবাৰ এফালেদি অহা যোৱা কৰিছিলোঁ আৰু আগতো মই আহিছিলোঁ সেইকাৰণে এই যে সুবিধাটো কৰি দিলে তাৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এতিয়া কথা হ'ল কি হুচেন ছাৰক আমি এটা কথাত মানে ধন্যবাদ দিব লাগিব এইটো কাৰণেই যে হুচেন ছাৰে কি কৰিলে শুনা প্ৰতিষ্ঠাপক শিক্ষক এই যে প্ৰতিষ্ঠাপক শিক্ষক ক'লো এইটো বৰ ডাঙৰ শিক্ষক হা মন কৰা তোমালোকে এটা কথা জানা যে প্ৰতিষ্ঠাপক শিক্ষকটোক কাক বোলে হা প্ৰতিষ্ঠাপক শিক্ষক হ'ল কি এই বিদ্যালয়খন প্ৰথমতে একো নাছিলে এটা চাপৰি আছিলে টিঙনা চাপৰি এটা আছিলে ছাৰকে মুখ্য কৰি তেখেতৰ আগত থকা আৰু পিছত থকা যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াক শিক্ষাদান কৰিছিলে মানৱ সম্পদ গঢ়াৰ যত্ন কৰিছিলে তেতিয়া কিন্তু বিনিময়ত তেখেতসকলে মাহেকত একো পাৰিতোষিক পোৱা নাছিলে অন্য বিদ্যালয়সমূহত কি পায় মাহেকৰ মূৰত এটা শকত দৰমহা পায় তেখেতসকলে দৰমহাটো বাদেই একোৱেই নাপায় কিন্তু তেখেতসকলে নোপোৱাৰ পিছতো এটাই মাত্ৰ ভাবিছে আমি কেনেকৈ মানৱ সম্পদ কৰিব পাৰোঁ কাৰণ এনেকুৱাহে জেগাত যদিহে প্ৰাথমিক বিদ্যালয় নাথাকে যদিহে মধ্য শাখা নাথাকে তেতিয়া উচ্চ শাখালৈ কোনো কাৰণত যাব নোৱাৰে আৰু এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে হয়তো মহমন্দা চাহবাগিচা উচ্চ মাধ্যমিক বিদ্যালয়লৈ যাব নোৱাৰে চাংচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাব নোৱাৰে বা বাপুজি মধ্য ইংৰাজী বিদ্যালয়লৈ যাব নোৱাৰে সেইবিলাক ছাত্ৰ ছাত্ৰীক এক পইচাও নোপোৱাকৈ ইয়াত যিসকল শিক্ষকে অবৈতনিকভাৱে শিক্ষাদান কৰিছিলে সেই কথা কিন্তু সঁচাকৈ প্ৰশংসনীয় পাত্ৰ আৰু সেই প্ৰশংসনীয় ব্যক্তিকেইজনৰ ভিতৰত আমাৰ হুচেন ছাৰো আছে আৰু হুচেন ছাৰৰো যথেষ্ট ভাগ্য ভাল এইকাৰণে ভাগ্য ভাল যে তেখেতে সুস্বাস্থ্য হিচাপে এই এতিয়া যিটো বৰ্তমানৰ স্বাস্থ্য আছে সেই সুস্বাস্থ্য লৈ ইমানকেইদিন শিক্ষকতা কৰাৰ পিছতো যে অৱসৰ ল'ব পাৰিলে সেইটো কিন্তু বহুত ধন্যবাদৰ বিষয় কাৰণ চাওক বহুতৰ কি হয় অলপ কৰাৰ পিছতে কিবা এটা হৈ গুচি যায় অন্যফালে গুচি যায় বা কোনোবা হয়তো একেবাৰে ওপৰলৈ গুচিও যায় কিন্তু আমাৰ হুচেন ছাৰক কি কৰিছে এতিয়াও কৰ্মৰত অৱস্থা ৰাখি আছে আৰু এটা কথা আজি দুখৰ বিষয় একাৰণে দুখৰ বিষয় যে 60 বছৰত তেখেত অৱসৰ হৈছে আৰু হ'বই কাৰণ চৰকাৰৰ এটা নিয়ম আছে যে 60 বছৰৰ বয়সত তেখেতে অৱসৰ গ্ৰহণ কৰিবই লাগিব আৰু সেইকাৰণে তেখেতে বয়সে কৈছে কাৰণে তেখেতে অৱসৰ গ্ৰহণ কৰিছে তেনেকৈ আমিও গ্ৰহণ কৰিছিলোঁ আমাৰ অৱসৰ লোৱাও 3 বছৰ প্ৰায় 4 মাহ হৈ গ'ল আমাৰো 60 হ'ল সেইকাৰণে আমিও অৱসৰ ল'লোঁ কিন্তু ছাৰক মই এটা কথাই অনুৰোধ কৰিম আপুনি এতিয়া যিটো স্বাস্থ্যত আছে সেই স্বাস্থ্য আপুনি ধৰি ৰাখিবই লাগিব আৰু সেই স্বাস্থ্য ধৰি ৰাখিব পৰাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে যদিহে কোনোবা মানুহে যদি ভাবে যে মোৰ আৰু বয়স হ'ল মই অৱসৰ গ্ৰহণ কৰিলোঁ যদি কেনেবাকৈ ভাবি যদি ভিতৰত সোমাবলৈ হয় বুজিবই যে তেখেতৰ বেমাৰ হ'বলৈ বিভিন্ন ধৰণৰ চিন্তা আহিবলৈ বেছি সময় নাই সেইকাৰণে তেখেতে কৰ্মস্থ অৱস্থাত থাকক তেখেতে কাম কৰক আৰু তেখেতৰ এই অনুষ্ঠানৰ প্ৰতিও যথেষ্ট কিন্তু বৰঙণি এতিয়াও আছে আৰু এই ক্ষেত্ৰত মই কিন্তু নিজে ভাবি লওঁ মই কি ভাবোঁ গম মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোকে গম পোৱা নে মই এতিয়া ভাবোঁ মোৰ মাত্ৰ 25টা বছৰ হৈছে ভাবি লওঁ আৰু এই গমটো থাকিলে মানে অকণমান কিন্তু ভাল আৰু মই সেইটো ভাবিবলৈ গ'লে আপোনাক 25 বছৰ ভাবিবলৈ কোৱা নাই কিন্তু মই কৈছোঁ যে আপুনি আপোনাক উৎসাহিত কৰিছোঁ কাৰণ আপুনি আপোনাৰ কৰণীয় যিটো এতিয়া আমাৰ এই অঞ্চলৰ কাৰণে আছে আপুনি যদি অৱসৰ গ্ৰহণ কৰিছে আহিবই লাগিব এখন বিদ্যালয়লৈ আৰু আপুনি অলপ সহায় সহযোগিতা কৰাবই লাগিব কিন্তু এইকেইটা কৈ বৰ ডাঙৰ কথা এটা কৈ দিলোঁ মোলৈও আকৌ হয়
মই যিদিনাখন অৱসৰ গ্ৰহণ কৰিছিলোঁ সেইদিনাখন আমাৰ প্ৰতিষ্ঠাপক সম্পাদক লোকেশ্বৰ শইকীয়াদেৱে মোক এটা কথা কৈছিলে যে ৰঞ্জন শৰ্মাক বিদায় দিছোঁ হয়, কায়িকভাৱেহে বিদায় দিছোঁ, মাজে মাজে আহি থাকিবই লাগিব। কিন্তু ঘটনা হ'ল কি, মই যাওঁ নোযোৱাকৈ থকা নাই, কিন্তু যেনেধৰণে তেখেতসকলে বিচাৰিছে মই তেনেকৈ যাব পৰা নাই। একেটা কথা হয়তো আপোনাৰো অসুবিধা হ'ব পাৰে, কিন্তু আপুনি কিন্তু মাজে মাজে আহক। আৰু এটা কথা, এইকেইজন প্ৰতিষ্ঠাপক শিক্ষকে কেতিয়াও এখন বিদ্যালয় এৰিব নোৱাৰে, কাৰণ ইয়াৰ পৰা বীজ ৰোপণ কৰি গ'ল। এই বীজজোপা কেনেকৈ মানে ফল ফুলে জাতিষ্কাৰ হ'ব সেইটো চাবৰ কাৰণে কিন্তু অত্যন্ত হেঁপাহ। এতিয়া ওলাই আহিলোঁ বন্ধুসকল অকণমান বাহিৰলৈ, মানে অফিচ ৰুমলৈ আহিলোঁ। কিছুমান শিক্ষকৰ বন্ধুসকল কথা বা বক্তব্য শুনিলে মানে মনটো কিবা হৈ উঠে বন্ধুসকল। আৰু বন্ধুসকল এতিয়া কথা কৈ থকা শিক্ষকজন মোৰ প্ৰধান শিক্ষক আছিলে, মই যেতিয়া পঢ়ি আছিলোঁ বন্ধুসকল, তেওঁকো মাতিছে আজি। বন্ধুসকল এয়া বা সন্মান জনাই পেলাই দিয়া গিফ্টসমূহ এখন শৰাই দিছে। ইয়াত গামোচা আছে কেইবাখন, 20-25খনমান, আৰু বাকী এইখন দিছে সশ্ৰদ্ধ সম্বৰ্ধনা পত্ৰ, এইখন দিছে আপোনালোকে দেখিছে। আৰু বাকী এইকেইটা প্ৰেজেণ্ট উঠিছে, ইয়াত কি আছে নাজানো, টি চাৰ্ট হ'ব চাগে। আৰু বাকী ইয়াত কি আছে চোৱা নাই বন্ধুসকল, এইটো খুলি চাব লাগিব ঘৰত। বাকী দেখিলে আপোনালোকক দেখুৱালোঁ কি উঠিছিলে। বন্ধুসকল একেবাৰে শেষত সকলোখিনি হৈ গ'ল। এতিয়া চলি আছে খোৱা বোৱা। আজি যেনেকৈ দুখৰ দিন আছিলে বন্ধুসকল, তেনেকৈ ইমান দুখ নালাগিলে, বহুত ভাল লাগিলে বন্ধুসকল। ভেঞ্চাৰ স্কুলৰ নিচিনা নালাগিলে বন্ধুসকল, ইমান ধুনীয়াকৈ বিদায় সম্বৰ্ধনাৰ আয়োজন কৰিছে, ইমান ধুনীয়াকৈ ভাল লাগিলে বন্ধুসকল। আৰু বন্ধুসকল ভিডিঅ'টোত যদি কিবা ক'ব নলগীয়া কথাও কৈ দিলোঁ বন্ধুসকল, তাৰ কাৰণে আপোনালোকে আঙুলিয়াই দিব, কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব। শিক্ষকসকল হৈছে জ্বলি থকা মমৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষকসকল জীয়াই থাকিলেহে সমাজত শিক্ষা জীয়াই থাকিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে, আপোনালোকক দেখুৱালোঁ আজি বিদায় সম্বৰ্ধনাৰ মুহূৰ্ত কিছুমান। যদি ভিডিঅ'টো চাই ভাল পালে বন্ধুসকল লাইক এটা কৰিব, আৰু কমেণ্টটো নিশ্চয় কৰিব, আপোনালোকৰ মতামত জনাব। আৰু বন্ধুসকল এই চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ খা খবৰবোৰ আগতীয়াকৈ দি থাকোঁ, তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বিভিন্ন ধৰণৰ ব্লগৰ লগতে এডুকেশ্যনেল পাৰপছৰ ভিডিঅ'ও আমি দিওঁ,
তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকৰ সুবিধা হয়। আপোনালোকৰ সুবিধা হোৱাৰ বাবে আমি দৈনন্দিন ভিডিঅ' দি থাকোঁ তাৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বন্ধুসকল। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক উৎসাহিত কৰে। ধন্যবাদ।